ফুটবল ক্ৰিকেট আমাৰ ফুটবলত ইমান মজা ইমান হেভি প্লেয়াৰ আছে। বিৰাটৰ নাম শুনিছ, ৰোহিত শৰ্মাৰ নাম শুনিছ, সেই দুটা বাদ দে। গড অফ ক্ৰিকেট ধোনীৰ নাম শুনিছ? আমাৰ ফিফা ৱৰ্ল্ড কাপৰ ফুটবল এটা দামত তহঁতৰ ক্ৰিকেটৰ এটা টিম আহি যাব। হ'ব, ক্ৰিকেটৰ টিম আহিব, কিন্তু আমাৰ ৰোহিত শৰ্মা আৰু বিৰাট কোহলি আৰু সিহঁতৰ দুটা বাদে দে। যদি ধোনীয়ে চাইন কৰা বেট এটা বিক্ৰী কৰি দিবলগীয়া হয়, তহঁতৰ কেইটা কি মানুহ আহি যাব ঠিক নাই আকৌ। আৰু বল 10টামান আহি যাব বাবা। মই যদি এটা ফুটবলৰ লগত যদি তোক এটা কিক দিওঁ ন, তই গৈ ক'ৰবাত পাবিগৈ, জান নাই তই? দে ভাই, তই ফুটবলৰ লগত কিকহে দিবি। আমাৰ যদি মহেন্দ্ৰ সিং ধোনীয়ে বেটডাল লৈ এবাৰ হেলিকপ্টাৰ শ্বট দিবলৈ হয়, গৈ দূৰ পাকিস্তান পাবি। আমাৰ বলটো ইমান ডাঙৰ, তহঁতৰ বলৰ লিখা 10টা বলো আমাৰ বলটো সমান হ'ব নোৱাৰে। ঠিকে আছে ভাই, তহঁতৰ বলটো ডাঙৰ, কিন্তু আমাৰ বলটোৰ নিচিনা বাউণ্ডাৰী বাহিৰততো যাব নোৱাৰে না। বাউণ্ডাৰী যদি বাহিৰ হৈ যায়, সেইটো সমান ডাঙৰ ছিক্সে নাই।